খবৰ আপোনালোকৰ ওয়েলকাম এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ খবৰ নিশ্চয় ভাল সকলোৰে, মোৰো ভাল। আজি কি কৰিব ওলাইছোঁ এইটো চাগে আপোনালোকে গমেই পাইছে অলৰেডি, থাম্বনেইল আৰু টাইটেলটো চাই নহয় জানো। হয়, মই বনাবলৈ গৈ আছোঁ হোমমেড চ'প এটা। তো এইটো মই কেনেকৈ ব্যৱহাৰ কৰিম আৰু কেনেকৈনো বনাম তাকে দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু মোৰো এইটো ফাৰ্ষ্ট এটেম্প্ট হ'ব চ'প বনোৱাৰ। তো ময়ো এক্সাইটেড হৈ আছোঁ দেখুৱাবৰ বাবে। তো ব'লক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ নে কি কয়, ব'লক। তো আনিছিলোঁ মই অৰ্ডাৰ কৰি চ'প বেষ্ট। তো এইটো দেখুৱাবলৈ ওলাইছোঁ অৰ্ডাৰ কৰি, যিহেতু আনিছোঁ মই মিছ'ৰ পৰা আনিছোঁ আৰু খুব কমতে পাইছোঁ। আপোনালোকেও গৈ পেলাই ল'ব পাৰিব। আৰু এইটোৱে হৈছে চ'প বেছটো, যিটো মই অৰ্ডাৰ কৰি আনিছিলোঁ মিছ'ৰ পৰা। আনবক্সিং কৰা নাছিলোঁ কিয়নো ভিডিঅ'টোত কৰিম বুলিয়ে থৈ দিছিলোঁ। যোৱাকালি আহিছে মাত্ৰ আৰু আজি ট্ৰাই কৰি চাইছোঁ। এইটো হৈছে চ'প বেছ। ইয়াৰে মই অলপেই দিম কিয়নো মই এটা বা দুটাহে বনাম, যিহেতু সেইবাবে অলপ দি কিনে ব্যৱহাৰ কৰিছোঁ। আৰু যিহেতু চাবোন পিচ মই নিমৰ বনাম বুলি ভাবিছোঁ, সেয়েহে নিম পাতখিনি এনেদৰে ছিঙি লৈছোঁ। আৰু বাবুটোক দেখিছেনে, সি মোক হেল্প কৰাত একদম এক্সপাৰ্ট দেই। এইখিনি নিমপাতেৰে মই চাবোন পিচ তৈয়াৰ কৰিম বুলি ভাবিছোঁ। বেছি নালাগে মোক, যিহেতু কমকৈ চাবোন বনাম সেইবাবে মই অলপেই লৈছোঁ। নিমখিনি অলপ সময় মই এনেকৈ তিয়াই থ'ম। আৰু এইখিনি এতিয়া মই গুড়ি কৰি ল'বৰ বাবে মিক্সিটোত দি দিছোঁ আৰু গুড়ি কৰি ল'ম। আৰু এইখিনিয়ে হৈছে গুড়িখিনি। আৰু ইয়াতে মই 2 চামুচমান হালধি দি লৈছোঁ, হালধিৰ গুড়ি। ইয়াতে মই হালধিৰ গুড়ি অলপমান দিছোঁ। এইটো মোৰ পেকেট হালধিয়ে দিছোঁ, যিহেতু মোৰ ঘৰত অনা হালধি নাই, তাৰ বাবে মই পেকেট হালধিয়ে দিছোঁ। হালধি জানেই ফেচটোৰ কাৰণে আমাৰ কিমান ইম্পৰ্টেণ্ট হয়। চ' এইখিনি আকৌ এবাৰ গুড়ি কৰি ল'ম, মই মিক্সিত দি ল'ম। তাৰপিছত দেখুৱাই আছোঁ তাৰ পিছৰ প্ৰচেছখিনি। এইখিনি হৈছে মোৰ নিমপাতৰ গুড়িখিনি। এতিয়া মই এইখিনি মানে চ'প বেছটো বেছ বনাই উঠাৰ পিছত এইখিনি মই দি দিম। আপোনালোকে নিমপাতটো কুটি পেলাইও দিব পাৰিব। এতিয়া মই গেছটো জ্বলাই ইয়াতে পানীখিনি উতলিব দিম। উতলাৰ পিছত মই ইয়াত আকৌ চ'প বেছটো দিম, বেলেগ এটা চচপেনৰ ওপৰতহে দিম মই। তো দেখুৱাই আছোঁ, চাই থাকিব। আৰু চ'প বেছখিনি মই এনেদৰে কুটি লৈছোঁ। অসমান হৈছে যদিও উপায় নাই, মই সমানকৈ কাটিব পৰা নাই। আৰু আপোনালোকে আপোনালোকৰ জোখত ল'ব। মই আৰু লৈছোঁ, তথাপিও মই সেইখিনিয়ে দেখাইছোঁ বাৰু। আৰু এতিয়া আপুনি এই পানীখিনিৰ ওপৰত আৰু এটা বাতি দি ল'ব। বাতিখিনিৰ ওপৰত এই চ'প বেছখিনি দি দিব গলিবলৈ। চ'প বেছখিনি এনেদৰে গলি গৈছে, আপোনালোকে দেখিছেই। এই চ'প বেছটো গলি হোৱাৰ পিছত ইয়াতে মই ভিটামিন ই কেপচুল দুটা দি দিম। আৰু যিখিনি মই পেষ্ট তৈয়াৰ কৰিছিলোঁ নিম পাতৰ, সেইখিনি মই দি দিম। এতিয়া মই ইয়াতে নিমখিনি দি লৈছোঁ। এইখিনি প্ৰচেছটো আপোনালোকে সোনকালে কৰিব লাগিব, যাতে এইটো টাইট হৈ নাযায়। আৰু ইয়াতে মই ভিটামিন ইটো লগালগ দি দিম। এতিয়া এইটো এনেদৰে ভালদৰে লৰাই দিব লাগিব মই। লৰাই দি উঠাৰ পিছত এইটো দেখিছে, এইটো পেষ্টটো তৈয়াৰ হৈ গৈছে মোৰ। এতিয়া মই এইটো বাউল এটাত ট্ৰান্সফাৰ কৰি দিম, যিটো মোৰ চাবোন হিচাপে তৈয়াৰ হ'ব। আৰু মই এনেদৰে ঘৰতে থকা কাপ আৰু বাতিটোৰ ওপৰতে দি দিছোঁ, কিয়নো মই প্ৰথমবাৰ বনাইছোঁ। চাই লৈছোঁ হয়নে নহয়, যদিহে হয় তাৰ পিছৰবাৰত মই একদম ভাল প্ৰচেছেৰে বনাবলৈ চেষ্টা কৰিম। এতিয়া এই দুটা লৈ মই ফ্ৰিজত থৈ দিছোঁ, কিছু সময়ৰ পিছত চামগৈ হয়নে নহয়। 5 hours later. ৰ'ব, ভিডিঅ'টো বনাইছোঁ ঠিকে, চাবোনটো বনাইছোঁ ঠিকে, গোট মাৰিছেও ঠিকে। এতিয়া মানে ফেন উঠে নে নুঠে তাক লৈহে মোৰ চিন্তা লাগি আছে, ভয়ো লাগি আছে। ফ্ৰিজত ৰখা কমেও 4 ঘণ্টামান হৈ গ'ল। এতিয়া মই ওলাই চাম লাহেকৈ, যদিহে ফেন উঠে তেন্তে ভিডিঅ'টো মই আপলোড কৰিম। আৰু নুঠিলেও মই বাৰু ভিডিঅ'টো আপলোড দিম। কিন্তু মই এইটো ট্ৰাই কৰিবলৈ নিদিওঁ আপোনালোকক। চ' ব'লক এতিয়া বেছি দেৰি নকৰোঁ ন, চাই লওঁ ফেন উঠে নে নুঠে। এতিয়া মই মানে ওলাই লওঁ হা। এইটো দেখিছেনে, কাপতে দিছিলোঁ মই মানে চাইছোঁ এবাৰ হা। তো এইটো হৈ গ'ল, এইটো এটা আৰু এইটো এটা, 3টা বনাইছিলোঁ মই, 3টা হৈছেগৈ ইয়াৰে। চ' এতিয়া ফেন উঠে নে নুঠে সেইটো চামগৈ ব'লক। আৰু এই 3টা হৈছে মোৰ চাবোন। ভালেই হৈছে, দেখিবলৈও ভাল হৈছে, টানটোও ঠিকে আছে। এতিয়া চাওঁচোন ফেন উঠে নে নুঠে। ইউজ কৰি চাওঁ বাৰু, ওলাই লওঁ। এইটো মই অলৰেডি মানে এইটো বহল কৰি লৈছোঁ আৰু এইটো ওলাই দিওঁ।
তো দেখিবলৈ এনেকুৱা হৈছে হা এইটো আপোনালোকে দেখিছে ফেন উঠিছে সো দেখিলেনে ফেন উঠিছে তো এইটো এতিয়া আপোনালোকে ঘৰত চেষ্টা কৰি চাব পাৰে তাৰ বাবে আপোনালোকে ঘৰত থকা বস্তুখিনিৰে কৰিব পাৰিব আৰু কৰি উঠি কেনে পালে ৰিজাল্ট জনাবচোন দেই কমেণ্টত তো ভিডিঅ'টো আজিলৈ ইমানতে এৰিলোঁ আশা কৰিছোঁ সকলোৰে বাবে হেল্পফুল হ'ব আৰু যাৰ যাৰ বাবে হেল্পফুল হয় তেওঁলোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়ালৈকে এৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত বাই